নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক জেকে টেকনিকেল আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। ভিডিঅ'টো আজি ধামাকা হ'বলৈ গৈ আছে। মোবাইল ব্লাষ্ট। মোবাইল ব্লাষ্ট কিয় হয় আৰু কেনেকৈ হয় এই বিষয়ে আজি আপোনালোকক সকলো কথা জনাম। আপোনালোকে হয়তো শুনি আহিছে বহু দিনৰ পৰা যে মোবাইল ব্লাষ্ট হয় বা দেখিছে বিভিন্ন সময়ত বাতৰি কাকত বা নিউজ চেনেলটো আপোনালোকে দেখিছে, ছ'চিয়েল মিডিয়াটো আপোনালোকে দেখিবলৈ পাইছে বা শুনিবলৈ পাইছে যে মোবাইল ব্লাষ্ট হোৱা, আৰু ইয়াৰ ফলত বহুত ডাঙৰ এটা মানুহৰ দুৰ্ঘটনাত হৈছে। এই দুৰ্ঘটনাৰ ফলত কিছুমান মানুহ মৃত্যুমুখতো পৰিছে। হয়, এই বিষয়ে আজি কিছু কথা ক'ম যে মোবাইল ব্লাষ্টনো কিয় হয়, ইয়াৰ পৰা আমি বাচিবলৈ হ'লে কি এনেকৈ মোবাইল ব্যৱহাৰ কৰিব লাগে, কি পদ্ধতিত ব্যৱহাৰ কৰিলে আমি মোবাইল এই ব্লাষ্ট হোৱাৰ পৰা ৰক্ষা পাব পাৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোবাইল সকলো কোম্পানীয়ে ব্লাষ্ট হ'ব পাৰে। মই কোনো কোম্পানীৰ নাম আজি নকওঁ, যে বিভিন্ন কোম্পানীৰ মডেল আমি যদি মোবাইল ফোন ভালদৰে ব্যৱহাৰ নকৰোঁ, যিকোনো কোম্পানীৰ মোবাইল ফোন যদি আমি ভালদৰে ব্যৱহাৰ নকৰোঁ, তাক আমি ভালদৰে চলাবলৈ নিশিকোঁ, তেতিয়াহ'লে সকলো মোবাইলেই বিস্ফোৰণ হ'ব পাৰে। সকলো মোবাইলেই বিস্ফোৰণ হ'ব পাৰে। আমি কেৱল কিছুমান সচেতন হৈ থাকিলেই, সচেতনভাৱে যদি আমি মোবাইলটো ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে এই বিস্ফোৰণৰ পৰা আমি ৰক্ষা পাব পাৰিম। আৰু এনেকৈ ডাঙৰ এটা দুৰ্ঘটনা, বহুত ডাঙৰ দুৰ্ঘটনা হয় ইয়াৰ ফলত, মোবাইল বিস্ফোৰণৰ ফলত। ইয়াৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি কিছুমান সচেতনভাৱে মোবাইল ব্যৱহাৰ কৰিব লাগিব। আৰু বিভিন্ন সময়ত দেখা যায় যে সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰেই হওক, মোবাইল ফোন এটা ব্যৱহাৰ যেতিয়া কৰে, ব্যৱহাৰ কৰি থকা সময়ত তেওঁলোকে নাজানে এটা সময়ত তেওঁ ব্যৱহাৰ কৰি আছে মোবাইলটো, বা দুঘণ্টা সময়ত তেওঁ গেমত ব্যস্ত হৈ থাকে। সেই গেমত ব্যস্ত হৈ থকা অৱস্থাত মোবাইলটোৰ ভিতৰত যিটো বেটাৰী থাকে বা তাৰ ভিতৰত এটা চাৰ্কিট থাকে, যাক মাদাৰবোৰ্ড বুলি কোৱা হয়, এই চাৰ্কিট আৰু বেটাৰীৰ মাজত এটা বহুত ডাঙৰ তাপ শক্তি উৎপন্ন হয়। মোবাইলটো আপোনালোকে গেম খেলি আছে, তাত এটা গৰম হৈ যায় ভিতৰত। সেই গৰম হোৱাৰ ফলত তাৰ পৰা কি হয়, মোবাইল ফোন কিছু ক্ষেত্ৰত বিস্ফোৰণ হৈ যায়। সেইকাৰণে সৰু ল'ৰা ছোৱালীক বিশেষকৈ মোবাইল ফোন ব্যৱহাৰ কৰাৰ সময়ত অভিভাৱকে তেওঁক কিমান সময় ধৰি মোবাইল ফোনটোত ব্যস্ত হৈ আছে, বেছি সময় তেওঁক গেমৰ লগত ব্যস্ত হৈ থাকিবলৈ নিদিব। যিহেতু মোবাইল ফোন বিস্ফোৰণ হোৱাৰ ফলত বহুত ডাঙৰ এটা ঘটনা হয়। তেওঁ সেই এৰিয়াটো কমপ্লিটলি এটা ব্লাষ্ট হৈ যোৱাৰ পাছত বিভিন্ন ধৰণৰ বস্তু, ওচৰে পাঁজৰে থকা বস্তু জ্বলি পিনে বা তেওঁ নিজৰ শৰীৰটোৰ বহুত এটা ডাঙৰ আঘাত হোৱা আমি দেখিবলৈ পাইছোঁ। এই মোবাইল বিস্ফোৰণৰ বহুতো কাৰণ থাকিব পাৰে। এক নম্বৰ কাৰণ হৈছে যে আমি মোবাইল ফোনটো যেতিয়া ব্যৱহাৰ কৰোঁ বা চাৰ্জ শেষ হ'ল, চাৰ্জ শেষ হোৱাৰ পাছত আমি সাধাৰণতে আমি চাৰ্জত, এনেদৰে আমি চাৰ্জত বহাই থৈ দিওঁ। আমি এইটো লক্ষ্য নকৰোঁ যে এই কেবুলডাল, যিডাল ডাটা কেবুল বুলি কোৱা হয়, এই ডাটা কেবুলডাল সঠিকভাৱে ঠিক আছে নাই, এইটো চাব লাগিব। বহুতৰ দেখিবলৈ পোৱা যায় এইখন জেগাত ছিঙি মেলি একদম অৱস্থা নাইকিয়া হৈ যায়। তাৰ ফলত ইয়াত যিডাল আপোনালোকৰ পজিটিভ নিগেটিভ বা যিকেইডাল ৱাৰ আছে ভিতৰত, সেই ৱাৰবিলাক ইটোৱে টাচ হৈ যায়। টাচ হৈ যোৱাৰ পাছত কিছুমানৰ কি হয়, মোবাইলটো যিহেতু চাৰ্জত থোৱা সময়ত গৰম হৈ পিনে মোবাইল ধামাকা হৈ বিস্ফোৰণ ঘটে। ইয়াৰ ফলত কি হ'ব পাৰে আপোনালোকে গম পাব যে মোবাইল বিস্ফোৰণৰ ফলত মোবাইলটোতো ধামাকা হৈ মোবাইল খতম, তাৰপিছত নিজৰ অৱস্থা কি হ'ব বা ওচৰে পাঁজৰে থকা বস্তুবিলাকৰ কি হ'ব পাৰে আপোনালোকে বহুত সচেতন হ'ব লাগিব।
সেইকাৰণে কৈছোঁ এই কেবুলডাল সাধাৰণতে কম দামৰ যিবিলাক আমি বজাৰত কিনিবলৈ পাওঁ কম দামৰ ডাটা কেবুল ব্যৱহাৰ নকৰিব। পাৰিলে আপোনালোকে ব্ৰেণ্ডেড এই মোবাইলৰ লগত যিটো ধৰক চাৰ্জাৰ আহে সেই চাৰ্জাৰ কিছুমানৰ বেয়া হৈ যোৱাৰ পাছত অন্য কিছুমান ডুপ্লিকেট যিবিলাক অৰ্ডিনেৰী যিবিলাক 70-80 টকা বা 100 টকাত কিনিবলৈ পায় তেনেকুৱা ডাটা কেবুল ব্যৱহাৰ নকৰিব। পাৰিলে আপোনালোকে ব্ৰেণ্ডেড ভাল কেবুল ব্যৱহাৰ কৰিব। দ্বিতীয়তে হৈছে যে আমি মোবাইল ফোন যেতিয়া ব্যৱহাৰ কৰোঁ তাত মোবাইল ফোনবিলাকৰ প্ৰত্যেক কোম্পানীৰে 5000 mAh 4000 mAh বা 6000 mAh এনেকুৱা ধৰণৰ বেটাৰী কেপাচিটি দিয়া থাকে। সেই বেটাৰীবিলাক বিশেষকৈ যেতিয়া পুৰণি হৈ যায়, ধৰি লওক 3 বছৰ বা 2 বছৰ বা 2.5 বছৰ বা 4 বছৰ বা কিছুমানৰ 5 বছৰ পৰ্যন্ত মোবাইল, আজিৰ দিনততো 5 বছৰলৈকে কিছুমান মোবাইল নাথাকেগৈ। তেতিয়া কি হয়, বেটাৰীবিলাক লাহে লাহে তাৰ এক্সপায়াৰী হ'বলৈ ধৰে আৰু লাহে লাহে বেটাৰীবিলাক ফুলি যায়। এই ফুলি যোৱাৰ ফলত যিটো আমাৰ ইয়াত যিটো ঢাকন থাকে এই ঢাকন কিছুমানৰ ওপৰলৈ উঠি যায়। মই আপোনালোকক দেখুৱাই আছোঁ বেটাৰী ফুলিলে কেনেকুৱা হয়। এইদৰে দেখিছে বেটাৰীবিলাক ভিতৰত যেতিয়া ডেমেজ হ'বলৈ ধৰে তেতিয়া ফুলি যায়। ফুলি যোৱাৰ পাছত ঢাকনখন ওপৰলৈ উঠি আহে আৰু ভিতৰত বেটাৰীটো তেনেই কোমল হৈ যায়। কোমল হৈ যায় যেতিয়া চাৰ্জ লগায় তেতিয়া এই বেটাৰীৰ যিটো ভিতৰত তাপ শক্তি হয়, তাপ শক্তিৰ ফলত কিছুমান ইয়াত যিটো প্ৰত্যেক বেটাৰী এটা চাৰ্কিট থাকে, এই চাৰ্কিটটো গৰম হৈ পিনে ইয়াৰ পৰা ব্ৰাছ হৈ যায়। আমি বহুতেই কওঁ যে মোবাইল ফোন ব্ৰাছ হয়, একচুৱেলি মোবাইল ফোন ব্ৰাছ নহয়। মোবাইলত ইয়াত থকা মোবাইলৰ বেটাৰীটোহে ব্ৰাছ হয়। আৰু 3 নম্বৰ কাৰণ হৈছে মোবাইল ফোন কেতিয়াবা আমাৰ যদি পানী সোমায় বা বৰষুণত তিতে, তাৰপাছত মোবাইলটো ধৰক আপোনালোকে চলাই দিছে, চলাই থাকোঁতে তাত আপোনালোকৰ যিটো বেটাৰীত কিছুমানৰ যিটো চাৰ্কিট থাকে, চাৰ্কিটৰ ভিতৰত কাৰ্বনে যিটো কাৰ্বন লেখীয়া এনেকুৱা এটা আপোনাৰ চামনি হৈ যায়। তাৰ ফলত বস্তুটো চলি থাকিব, চলোতে সেই কাৰ্বনত যেতিয়া আপোনালোকে চাৰ্জ দিছে গৰম হৈ পিনে তাৰ ফলতো কেতিয়াবা বিস্ফোৰণ হ'ব পাৰে বেটাৰীটো। এইটো এটা কাৰণ। আৰু 3 নম্বৰ কাৰণ হৈছে বহুতে এই বিষয়ে নাজানে যে মোবাইল ফোনৰ ভিতৰত কেনেকুৱা ধৰণৰ বস্তু আছে, সৰু ক্ষুদ্ৰ বস্তু, বা বেটাৰীটোৰ কিমান পুৰণা হৈছে বা বেটাৰীটো কণ্ডিশ্যন কেনেকুৱা হৈ আছে এই বিষয়ে বহুতে নাজানে। কিছুমানে কি হয়, বিভিন্ন ধৰণৰ অনলাইন গেম খেলে। অনলাইন গেম খেলোঁতে ঘণ্টাৰ পাছত ঘণ্টা প্ৰগ্ৰামটো ইমানেই হিট হৈ যায়, এনেকুৱাও দেখিবলৈ পাইছোঁ মই যে মোবাইলৰ ডিছপ্লেখন ওপৰলৈ উঠি আহে গৰম হৈ। সেই গৰম হোৱাৰ ফলত কিছুমানৰ মোবাইল সম্পূৰ্ণ ব্ৰেইন হৈ যায়, পূৰা বেকা হৈ যায়গৈ, তথাপিতো গেম খেলিয়ে থাকে। তাৰপাছত কি হয়, মোবাইল এইফালে ধৰক চাৰ্জত লগাই লৈছে, গেম খেলি আছে। যেতিয়া ভিতৰত তাপ হয়, এটা বহুত ডাঙৰ এটা গৰম হৈ যায় ভিতৰত, গৰম হৈ যোৱাৰ ফলত কেতিয়াবা ব্ৰাছ হৈ যাব পাৰে। এনেকৈও মোবাইল কেতিয়াবা ব্ৰাছ হয়, যিটো মোবাইল বেটেৰী ব্ৰাছ হয়, একচুৱেলি বেটেৰী ব্ৰাছ হ'ব পাৰে। ই এটা কাৰণ। গতিকে আপোনালোকে সদায় সচেতন হ'ব যে গেম খেলাৰ সময়তে হওক বা বিভিন্ন কাৰণত আপোনালোকে মোবাইলটো তেতিয়াও বেছি সময় ধৰি ব্যৱহাৰ নকৰিব। যদি গৰম হৈ যায় তেনেহ'লে আপোনালোকে যদি বেক চাইডত যদি কভাৰ থাকে, বেক চাইডত যিটো কভাৰ লগোৱা থাকে আপোনালোকৰ, সেই কভাৰটো আপোনালোকে খুলি পিনে অকণমান টাইম মোবাইলটোক ৰেষ্ট দিব। 5 নম্বৰ কাৰণটো হৈছে যে বহুতে আমি দেখিবলৈ পাওঁ, বহুতে এনেদৰে চাৰ্জত লগায় আৰু মোবাইল ফোনটো গেমেই হওক বা ফেচবুক বা অন্য ইউটিউবতে হওক বা বিভিন্ন তেওঁলোকে নেটত ব্যস্ত হৈ থাকে। এইফালে চাৰ্জত লগাই ল'লে, এইফালে দেখিব তেওঁলোকৰ চাৰ্জ একেবাৰে কম আছে, চাৰ্জত লগাই ল'লে আৰু মোবাইল ফোন তেওঁলোকে চলাই আছে। কিন্তু ইয়াৰ ফলতো এটা প্ৰব্লেম হয়, যিহেতু আপোনালোকৰ ডিছপ্লে যিটো ব্ৰাইটনেছ বা মোবাইলটো চলিবৰ কাৰণে যিখিনি বেটাৰী কেপাচিটি লাগে, এই বেটাৰী কেপাচিটি অলৰেডি বেটাৰীটো যিহেতু এমটি অৱস্থাত আছে, ধৰি লওক 1%, 2%, 3% আছে, এইফালে চাৰ্জ লগাই লৈছে, এইফালে মোবাইলটো ব্যৱহাৰ কৰি আছে। ইয়াৰ ফলত চাৰ্জটো
যিটো বেটাৰীলৈ যিটো চাৰ্জ ভল্টেজ যাব লাগে সেইখিনি সম্পূৰ্ণ গৈয়ে থাকে, কিন্তু তথাপিতো বেটাৰীটো চাৰ্জটো লাহে লাহে উঠে পাৰ্চেণ্টেজটো। আৰু এনেদৰে তেওঁলোকে মোবাইল ব্যস্তত পূৰা সম্পূৰ্ণ ব্যস্ত, ইউটিউব হওক, ফেচবুক হওক বা গেমিঙতে হওক, তেওঁলোকে ব্যস্ত হৈ থাকে, এইফালে চাৰ্জ লগাই দিলে। ইয়াৰ ফলতো কেতিয়াবা মোবাইল ফোন যদি ভিতৰত এই চাৰ্কিটৰ ভিতৰত মই যিটো ক'লোঁ, ইয়াৰ ভিতৰত যিটো পিন আছে, এই পিনৰ ভিতৰত কেতিয়াবা বিভিন্ন ধৰণৰ জাম হৈ থাকে, বিভিন্ন মলি সোমাই থাকে। এই মলিবিলাকত যেতিয়া সোমাই থাকে তাৰপাছত চাৰ্জ যেতিয়া লগাব, সেই মলিবিলাকৰ পৰা কিছুমান তাত কি হয়, গৰম হয় আৰু তাৰ পৰা শ্বৰ্ট হ'ব পাৰে। যিটো আমি চাৰ্জ লগাই দিছোঁ শ্বৰ্ট হ'ব পাৰে, সেই শ্বৰ্ট হোৱাৰ ফলতো কেতিয়াবা মোবাইল ফোন ব্লাষ্ট হৈ যায়। গতিকে আপোনালোকে সেইখিনি সদায় সাৱধান হ'ব, যাতে এই পিনটো আপোনালোকে কেতিয়াবা আপোনালোকৰ যিটো টুথব্ৰাছ আছে, শুকান টুথব্ৰাছ লৈ মাজে মাজে চাফা কৰি থাকিব। এনে কৰিলে কি হয়, ভিতৰৰ পিনটো যিখিনি মলি থাকে, লেতেৰা থাকে, ডাষ্ট থাকে, সেইখিনি চাফা হৈ গ'লে পিনটো যথেষ্টখিনি সুৰক্ষিত অৱস্থাত থাকে আৰু শ্বৰ্ট হোৱাৰ চান্স বহুত কম থাকে। গতিকে আপোনালোকে চাৰ্জত লগাই কেতিয়াও মোবাইল ফোন ব্যৱহাৰ নকৰিব। পাৰিলে আপোনালোকে চাৰ্জত দিয়া সময়ত যিটো কভাৰ থাকে সেইখিনি খুলি দিলে চাই ল'ব। যদিহে আপোনালোকৰ মোবাইল ফোনটো গৰম অৱস্থাত আছে, তেতিয়াহ'লে আপোনালোকৰ কভাৰ যদি আছে, কভাৰটো খুলি পিনে চাৰ্জত ৰাখিব। আৰু চাৰ্জত ৰখাৰ সময়ত কেতিয়াও মোবাইল ফোন ব্যৱহাৰ নকৰিব। আমি সাধাৰণতে চাৰ্জত লগাই ফোনত ব্যস্ত হৈ থাকোঁ। এইফালে চাৰ্জ লগাই লৈছোঁ আৰু এইফালে ফোনত কথা পাতি আছোঁ, কিন্তু তেওঁ গম নাপায় যে ফোন ঘণ্টাৰ পাছত ঘণ্টা, ঘণ্টাৰ পাছত ঘণ্টা, এনেদৰে 2 ঘণ্টা 3 ঘণ্টা পৰ্যন্ত কিছুমানে ফোনত চাৰ্জত লগাই কথা পাতি থাকে। এতিয়া মই যিটো ক'লোঁ, ফোনত চাৰ্জত লগাই যিটো কথা পাতে, তেতিয়াহ'লে ফোনৰ ভিতৰত গৰম হৈ থাকে, যিটো গৰম তাপ শক্তি হয়, সেই তাপ শক্তিৰ ফলত কেতিয়াবা মোবাইল ব্ৰাছ হৈ যায় আৰু কিছুমানৰ এনেকুৱা ছাইড সম্পূৰ্ণ জ্বলি যোৱা আমি দেখিবলৈ পাইছোঁ বিভিন্ন ভিডিঅ'ত বা নিউজত। তাৰ ফলত বহুত ডাঙৰ দুৰ্ঘটনা হয়। গতিকে আপোনালোকে এই কাণত লগাই, চাৰ্জত থকা অৱস্থাত কাণত লগাই কেতিয়াও কথা নাপাতিব। আৰু চাৰ্জত লগাই বুলিও নহয়, বিশেষকৈ 2 ঘণ্টা 3 ঘণ্টা সময় যদি আপোনাৰ বেটেৰী কণ্ডিশ্যনটো যদি বেছি পুৰণা হৈ গৈছে, বেটেৰীটো যদি আপোনালোকৰ বেছি পুৰণা হৈছে, তেনেহ'লে বেছি সময় ধৰি 2 ঘণ্টা 3 ঘণ্টা সময় একেৰাহে কথা নাপাতিব। এনে কৰিলে কেতিয়াবা বেটেৰী যিটো আপোনালোকৰ ফুলি থাকে, মই যিটো আপোনালোকক দেখুৱাইছিলোঁ বেটেৰী ফুলি থকা অৱস্থাত, তেনেকুৱা হৈ থাকিলে কেতিয়াবা ব্ৰাছ হোৱা বা বিস্ফোৰণ হোৱাৰ সম্ভাৱনা বেছি হয়। গতিকে আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু হ'লেও মোবাইলৰ কেনেদৰে মোবাইল ফোন ব্যৱহাৰ কৰিব লাগে বা ইয়াৰ পৰা আমি বাচি থাকিব পাৰোঁ। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মাক দেউতাকে বেছি গুৰুত্ব দিয়া প্ৰয়োজন। তেওঁলোকক এই চাৰ্জত লগাই কেতিয়াও মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ একেবাৰে নিদিব। সৰুৱে হওক বা ডাঙৰেই হওক, মোবাইল ফোন চাৰ্জত লগাই কেতিয়াও ব্যৱহাৰ নকৰিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে ঘণ্টা বুটামটো দবাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ এৰিছোঁ। পুনৰ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই, নমস্কাৰ।